সতী জয়মতীৰ দেশপ্ৰেম আৰু ত্যাগৰ বৰ্ণনা কৰি ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰিছিল জয়মতী কুঁৱৰী নাট। এই নাটখনৰ আধাৰতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে প্ৰস্তুত কৰি উলিয়াইছিল প্ৰথমখন অসমীয়া বোলছবি জয়মতী। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে জয়মতী বোলছবিখন নিৰ্মাণ কৰিবলৈ আগবাঢ়োতে ছবিখনৰ মুখ্য চৰিত্ৰ জয়মতীৰ বাবে ছোৱালী বিচাৰি যথেষ্ট হাবাথুৰি খাব লগাত পৰিছিল। কিয়নো সেই সময়ত আমাৰ সমাজে ছোৱালী বা বোৱাৰীক পুৰুষৰ সৈতে অভিনয় কৰাটো নিজ কাম বুলি গণ্য কৰিছিল। আগৰৱালাদেৱে ৰঙা গাড়ী এখনেৰে অসমৰ বিভিন্ন প্ৰান্তত জয়মতী ছবিৰ বাবে ছোৱালী বিচাৰি হাবাথুৰি খাই ফুৰিছিল। পিছলৈ ৰঙা গাড়ীখন দেখিলেই গাঁৱৰ ৰাইজে ছোৱালী চোৰ অহা বুলি আক্ৰমণ কৰিবলৈ চেষ্টা লৈছিল। হঠাৎ এদিন আইদেউ সন্দিকৈক সম্পৰ্কীয় ককায়েক এজনে জাহাজ দেখুৱাবলৈ অনাৰ চলেৰে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ওচৰলৈ লৈ আনে। সমাজৰ কঠোৰ নিয়মৰ ভয়ত আইদেউ সন্দিকৈয়ে প্ৰথমে ছবিত অভিনয় কৰিবলৈ অমান্তি হৈছিল। পিছত অৱশ্যে তেওঁৰ দেউতাকে সন্মতি দিয়াত জয়মতীৰ চৰিত্ৰত অভিনয় কৰিবলৈ আইদেউ সন্দিকৈ আগবাঢ়ে। আহকচোন জয়মতী বোলছবিৰ ওপৰত আধাৰিত দুটিমান দৃশ্য উপভোগ কৰোঁ। বগহৰদেউ, আপুনি অনতি পলমে নগা পাহাৰলৈ পলাই যাওক। কি কৈছা এইবোৰ? মইতো কাপুৰুষ নহয় যে মই পত্নী পুত্ৰ আৰু ৰাজ্যখনক বিপদত এৰি পলাই যাম। বগহৰদেউ, আপুনি আমাৰ কথা চিন্তা নকৰিব। আপোনাক মোৰেই শপত, আপুনি পলাই যাওক। সিহঁতে আপোনাক মৰাৰ পৰিকল্পনা কৰিছে। আপুনি নাথাকিলে ৰাজ্যখন কোনে বচাব? তুমি তোমাৰ শপত দি মোক বিপদত পেলালা জয়মতী। মই এই হেংদাঙত ধৰি শপত খাই কৈছো, মই আমাৰ আহোম ৰাজ্য জহি খুৰি শেষ হৈ যাবলৈ নিদিওঁ। মই আহিছো জয়মতী, মই আহিছো। বগহৰদেউ, বগহৰদেউ, মই ভৈয়ামৰ পৰা আহিছো। ভৈয়ামৰ মানুহ? ঐ ভৈয়ামৰ মানুহ, তই এই পাহাৰলৈ কিয় আহিছ? মই এই পাহাৰৰ সৌন্দৰ্য চাবলৈ আহিছো। ভৈয়ামৰ মানুহ বুলি গম পালে মোক তহঁতৰ মানুহে মাৰি পেলাব নেকি? কিয় মাৰিব? আমাৰ পাহাৰৰ মানুহবোৰ ইমান বেয়া নহয় নহয়। তই চিন্তা নকৰিবি, মই পাহাৰত তোকো নগৰা বুলি কম দে। তই আমাৰ লগতে আহ। ৰাজ্য তথা পত্নীপুত্ৰৰ চিন্তা বুকুত বান্ধি গদাপানীয়ে নগা পাহাৰত দিন অতিবাহিত কৰিবলৈ ধৰিলে। আনফালে গদাপানীৰ ঠিকনা বিচাৰি আহোম ল'ৰা ৰজাৰ
আদেশ মৰ্মে ৰজাঘৰীয়া চাওদাঙে জয়মতীৰ ওপৰত অশেষ অবৰ্ণনীয় অত্যাচাৰ আৰম্ভ কৰিলে। মই নকওঁ বুলিছো, নকওঁ। মাৰি মাৰি হাত বিষাই গ'ল। এইজনী নকয়হে নকয়। হেৰৌ মানুহজনী, ইমান কষ্ট ভুগি থকাত গৈ তই তোৰ গিৰিয়েৰ কথা কৈ নিদিয় কিয়? মই কওঁ বা নকওঁ, আনকটো কিয় লাগিছে? জৰি মানুহ তালৈ গুচি নাযায়নো কিয়? ইমান শাস্তি তাতকৈ গদাপানী ক'ত আছে নকওঁ কিয়? তহঁতৰ অত্যাচাৰত মোৰ প্ৰাণ গ'লেও বংগশালীয়ে কৈ দিছে, মই কেতিয়াও নকওঁ। ৰহ, তোৰ গাত এতিয়া মই গৰম লোহা লগাম, তেতিয়া চাওঁ তই কওঁ নে নকওঁ। এইডোখৰ কাষত নোহোৱা হ'লে পৰিল নেকি? আহোম ৰাজ্যৰ ৰাইজৰ নিৰাপত্তা আৰু সুশান্তি ঘূৰাই অনাৰ মহৎ চিন্তাৰে জয়মতীয়ে ৰজাঘৰীয়া চাওদাঙৰ অশেষ অত্যাচাৰ সহ্য কৰি অৱশেষত মৃত্যুক আঁকোৱালি লয়। 1681 খ্ৰীষ্টাব্দত গদাপাণিয়ে সিংহাসন গ্ৰহণ কৰি সেই সময়ত উদ্ভৱ হোৱা দুৰ্নীতি আৰু ঘৃণনীয় ৰাজনীতিৰ অন্ত পেলায়। ছবিৰ কাম সম্পূৰ্ণ হ'ল। জয়মতীয়ে প্ৰথমখন অসমীয়া বোলছবি হিচাপে স্বীকৃতি লাভ কৰিলে। কিন্তু এই ছবিৰ কিছু সংলাপে আইদেউ সন্দিকৈৰ জীৱন কাহিনী যেন সলনি কৰি পেলালে। শ্বুটিং সমাপ্ত কৰি আনন্দ মনেৰে গাঁৱলৈ উভতা আইদেউক গাঁৱৰ ৰাইজে গৌৰৱেৰে আঁকোৱালি লোৱাৰ পৰিৱৰ্তে অভিনয় কৰোঁতে পৰপুৰুষক বংশদেউ অৰ্থাৎ স্বামী বুলি সম্বোধন কৰাৰ বাবে ঘাটে পানী নিষিদ্ধ কৰাৰ উপৰিও আইদেউক গাঁৱৰ পৰা এঘৰীয়া কৰি ৰাইজে তেওঁৰ লগত সকলো সম্পৰ্ক ত্যাগ কৰিলে। অসমৰ বোলছবি জগতত নাৰীৰ অভিনয়ৰ পথ মুকলি কৰি থৈ গ'ল।
জ্ঞানদা কাকতি ইভা আচাৰৰ পৰা আৰম্ভ কৰি বিদ্যাৰাও মলয়া গোস্বামী মৃদুলা বৰুৱা পূৰবী শৰ্মাৰ দৰে স্বনামধন্য নাৰীসকলৰ সুন্দৰ অভিনয়ে অসমীয়া বোলছবিক এক সুদূৰ প্ৰসাৰী পথ দেখুৱাবলৈ সক্ষম হ'ল। আহকচোন এই শিল্পীসকলে অভিনয় কৰা বোলছবিৰ দুটিমান গীতৰ দৃশ্য উপভোগ কৰোঁ। ছবিসমূহত বৰ্ষাৰাণী বিষয়া আৰু প্ৰস্তুতি পৰাশৰৰ অৱদান উল্লেখযোগ্য। কষ্ট আৰু ত্যাগৰ বিনিময়ত আমাৰ সমাজৰ পৰা কুসংস্কাৰ আঁতৰি গ'ল। বৰ্তমান
আমাৰ সমাজত সকলো ক্ষেত্ৰতে নাৰীৰ অৱদান অতুলনীয়। আহকচোন নাৰীৰ এই জয়যাত্ৰাক আদৰণি জনাই আমি সকলোৱে মিলি এটি ডাঙৰকৈ হাত চাপৰি ৰাইজলৈ